ওকে আমি আজি এইটো ক্লাছত আৰম্ভণি কৰিম কি আছিলে তেজৰ পৰিবহণ ইতিমধ্যে আমি আগৰ ক্লাছত পঢ়িছোঁ হয়নে আগৰ ক্লাছত ইতিমধ্যে ডিছকাশ্যন কৰিছোঁ যে পৰিবহণ কি হয় তোমালোকে আমি গ্ৰুপ কৰি পেলাই পঢ়িলোঁ এতিয়া আমি বৰ্ডত চিম্পলকৈ বুজিম আমি আজি পঢ়িব লৈছোঁ কিহৰ বিষয়ে পঢ়িব লৈছোঁ তেজৰ পৰিবহণ কিহৰ বিষয়ে তেজৰ পৰিবহণ ব্লাড চাৰ্কুলেশ্যন ঠিক আছে ব্লাড চাৰ্কুলেশ্যনটো কেইবাটাও অংগৰ লগত ৰিলেটেড হৈ আছে এটা ইণ্টাৰেষ্টিং টপিক হয় ব্লাড চাৰ্কুলেশ্যন মানে হৈছে তেজৰ পৰিবহণ তেজ যোৱা ৰাস্তাটোৰ বিষয়ে আমি পঢ়িম মানে তেজ আমাৰ হিউমেন বডিৰ ভিতৰত তেজ যোৱা যিটো ৰাস্তা সেই গতিপথটোৰ বিষয়ে আমি পঢ়িম গতিপথটোৰ বিষয়ে এনেকুৱা হয় যে এটা চোৱা ইয়াত কেইবাটাও মই ষ্ট্ৰাকচাৰ আঁকিছোঁ এনেকৈ চিম্বলিক ৰূপত আঁকিছোঁ ডাইৰেক্টলি হাৰ্টটো আঁকি দিয়া নাই ডাইৰেক্টলি তোমাৰ মই কি হাওঁফাওঁটো এনেকৈ কৰি পেলাই লাঞ্চটো আঁকি দিয়া নাই ঠিক আছে এইখন হ'ল মুখমণ্ডল বায়ুমণ্ডলত কি থাকে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড থাকে লগতে কি থাকে অক্সিজেন থাকে হয়নে বায়ুমণ্ডলৰ পৰা বায়ুৰ জৰিয়তে তোমাৰ মুখেৰে এখন নাক আৰু মুখেৰে তোমাৰ বায়ু নলিকাই তোমাৰ কলৈ গুচি আহে এইটো এইকেইটা হ'ল হাওঁফাওঁৰ মাজত থাকে কি থাকে তোমাৰ বায়ুকোপবিলাক থাকে কি থাকে বায়ুকোপ কি থাকে বায়ুকোপ থাকে ঠিক আছে বায়ুকোপবিলাক থাকে আৰু এই বায়ুকোপবিলাকে কি কৰে ইয়াত কি ষ্ট'ৰ কৰে তোমাৰ বায়ুবিলাক ষ্ট'ৰ কৰি ৰাখে বায়ু মোনা বুলিও কোৱা হয় য'ত বায়ুমণ্ডলৰ পৰা যিবোৰ বায়ু পোৱা যায় সেই বায়ুসমূহ কি কৰি দিয়া হয় তোমাৰ তাত ষ্ট'ৰ কৰি ৰখা হয় ঠিক আছে কি কৰি ৰখা হয় ষ্ট'ৰ কৰি ৰখা হয় বায়ুত কি থাকে আমি জানোৱে বায়ুৰ পৰা বায়ুমণ্ডলৰ পৰা কি লৈ আহে তোমাৰ অক্সিজেন লৈ আহে কি লৈ আহে অক্সিজেন আৰু সেই বায়ুমোনাবিলাকত তোমাৰ কি সোমাই ৰাখে তোমাৰ অক্সিজেন অণুবিলাক সোমাই ৰাখে এই সৰু সৰু কোঠালিবিলাকত কি সোমাই ৰাখে অক্সিজেনটো সোমাই ৰাখে আমি প্ৰথমতে ছবি হিচাপে বুজি লওঁ তাৰপিছত তাত গুচি যাম তাৰপিছত কি হয় ইয়াত অক্সিজেন থাকে সেই অক্সিজেনখিনি সাধাৰণতে কি হয় তোমালোকক কৈছিলোঁ যে তেজত কি থাকে হিমোগ্ল'বিন থাকে হিমোগ্ল'বিনে কি কৰে এই বায়ুমোনাৰ সৈতে তেজৰ শিৰাবিলাক একদম এটাচ হৈ থাকে ঠিক আছে তাত লগ লাগি থাকে তাৰ পৰা হিমোগ্ল'বিনে কি কৰে অক্সিজেনখিনি শোষণ কৰি লয় অক্সিজেনে কি কৰে অক্সিজেনখিনি হিমোগ্ল'বিনে কি কৰে শোষণ কৰি পেলাই কলৈ লৈ আহে প্ৰথমতে ইয়াৰ পৰা এই হাওঁফাওঁৰ পৰা দুটা ৰাস্তা এনেকে ইয়াৰ পৰা এনেকে কৰি পেলাই এই দুটা এনেকে কৰি এটা ৰাস্তা ক'ৰ পৰা আহে এই দুটা হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি পেলাই ক'ত পৰে বাওঁ অলিণ্ডত পৰে ক'ত পৰে বাওঁ অলিণ্ডত ক'ত পৰে বাওঁ অলিণ্ড যেতিয়া এনেকে সংকোচন হৈ যোৱাৰ লগে লগে ইয়াত এখন বেৰ থাকে এখন কি থাকে বেৰ বা দুৱাৰ থাকে ঠিক আছে সেইখনৰ জৰিয়তে বাওঁ অলিণ্ডৰ পৰা অক্সিজেনযুক্ত তেজখিনি কলৈ গুচি আহে বাওঁ নীললৈ গুচি আহে ক'ত পৰিলেহি বাওঁ নীলয় যেতিয়া তলফালৰ হাৰ্টটো এনেকে তোমাৰ হেৰি হ'ব হাৰ্টটো যেতিয়া তলফালৰ হাৰ্টটো এইটো হ'ল হাৰ্ট তলফালৰ ছাইডত যেতিয়া এনেকে চেপা খাই যাব এনেকে যেতিয়া চাপ খোৱাৰ লগে লগে ইয়াৰ মাজৰ পৰা এইডালৰ জৰিয়তে এনেকে কৰি পেলাই বাহিৰলৈ গোটেই তোমাৰ অক্সিজেনযুক্ত তেজখিনি বাহিৰলৈ গুচি যাব ঠিক আছে ইয়াৰ জৰিয়তে তোমাৰ অক্সিজেনযুক্ত তেজখিনি কলৈ গুচি যাব বাহিৰলৈ গুচি যাব ছাৰ বাহিৰলৈ কলৈ যাব বাহিৰলৈ দেহকোষৰ ভিতৰলৈ যাব আমাৰ গোটেই হোল বডিলৈ গুচি যাব বডিত কি থাকে দেহকোষ থাকে দেহকোষৰ ভিতৰত কি থাকে মাইট্ৰকণ্ড্ৰিয়া থাকে মাইট্ৰকণ্ড্ৰিয়াক শক্তি উৎপন্নৰ মানে তোমাৰ কাৰখানা বুলি কোৱা হয় আগতেও কৈছোঁ তোমালোকক সেই মাইট্ৰকণ্ড্ৰিয়াত শক্তি উৎপন্ন হয় এটিপি উৎপন্ন হয় লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় শক্তি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় লগতে বৰ্ধিত পানীও তোমাৰ অতিৰিক্ত পানীও তোমাৰ কি কৰি দিয়ে তাৰ পৰা বাহিৰ কৰি দিয়ে সেই বিক্ৰিয়াটোত ঠিক আছে এই গ্লুক'জ ভাঙি তোমালোকক শিকাইছিলোঁ নহয় গ্লুক'জ ভাঙি পেলাই তোমাৰ কি উৎপন্ন হয় এটিপি ফৰ্মেশ্যন হয় পাইৰুভেট হয় লগতে শক্তি হয়নে অক্সিজেনৰ উপস্থিতি অক্সিজেনৰ অনুপস্থিতি শিকাইছিলোঁ তোমালোকক সবাত ছপন তো এই মাইট্ৰকণ্ড্ৰিয়াত শক্তি উৎপন্ন হয় লগত ইয়াৰ পৰা কি উৎপন্ন হয় ইয়াত তোমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় এই কাৰ্বন ডাই অক্সাইডটো আমাৰ বডিৰ কাৰণে হাৰ্মফুল হয় বডিৰ কাৰণে হাৰ্মফুল দেহৰ বাবে তোমাৰ ভাল নহয় গতিকে কাৰ্বন ডাই অক্সাইডটো তেজৰ জৰিয়তে আকৌ আহি পেলাই ক'ত সোমোৱাই দিয়ে এই হাওঁফাওঁটোৰ তোমাৰ হৃদযন্ত্ৰটোৰ এই উপৰি অংশ এইটো খোলাত ইয়াত এইটো হৈছে সোঁ অলিণ্ড কোনফালৰ পৰা আহিব এইফালৰ পৰা এনেকে আহি পেলাই ইয়াত সোঁ অলিণ্ড আৰু এইফালৰ পৰা এনেকে আহি ইয়াত সোমাই যাব কাৰ্বন ডাই অক্সাইড যুক্ত তেজ তাৰপিছত যেতিয়া ওপৰ ফালে এনেকে চাপ খোৱাৰ লগে লগে ইয়াৰ পৰা কলৈ গুচি যাব ইয়াৰ কাৰ্বন ডাই অক্সাইড যুক্ত তেজ ইয়ালৈ গুচি যাব ইয়াৰ পৰা এইফালৰ পৰা যেতিয়া চাপ খাব এই তলৰ অংশটো যেতিয়া চাপ খাব এনেকে কৰি পেলাই এনেকে কৰি বাহিৰলৈ গুচি যাব কাৰ্বন ডাই অক্সাইড যুক্ত তেজ আকৌ তোমাৰ কলৈ গুচি যাব এইডালে দি পেলাই কলৈ গুচি যাব হাওঁফাওঁলৈ গুচি যাব হাওঁফাওঁৱে কি কৰিব আকৌ তোমাৰ শোধন কৰিব কাৰ্বন ডাই অক্সাইডটো উলিয়াই কি কৰিব আকৌ বায়ু নলিকাৰে তোমাৰ মুখেৰে তোমাৰ বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড উলিয়াই দিব তাৰ মানে বায়ুমণ্ডলৰ পৰা অক্সিজেন আহিলে ক'ত হ'ল হাওঁফাওঁত বায়ুকোপত অক্সিজেন থাকিলে বাওঁ অলিণ্ডত সোমালে বাওঁ নীললৈ গ'ল বাওঁ নীলৰ পৰা গোটেই দেহকোষ দিলে মাইট্ৰকণ্ড্ৰিয়াত শক্তি উৎপন্ন হ'ল শক্তি উৎপন্ন হোৱাৰ পিছত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল
তাৰপিছত আকৌ কাৰ্বন ডাই অক্সাইড তোমাৰ কোনে লৈ গ'ল এডাল হ'ল তোমাৰ ক্ষীৰা এইডাল ক্ষীৰা এই ক্ষীৰাৰ জৰিয়তে ক্ষীৰা লিখিছোঁ মহাক্ষীৰা আৰু এইডালক কয় মহাধমনী গতিকে ধমনীৰে আহি পেলাই তোমাৰ গোটেই দেহকোষক যোগান ধৰিলে অক্সিজেন ইয়াত যোগান ধৰিলে অক্সিজেন শক্তি উৎপন্ন বিক্ৰিয়াটোত শক্তি উৎপন্ন হ'ল কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল আৰু লগতে কি পানী উৎপন্ন হ'ল কাৰ্বন ডাই অক্সাইড আমাৰ দেহৰ কাৰণে অলাগতিয়াল গতিকে ক্ষীৰাই কি কৰিলে নি পেলাই সুঅলিণ্ডত গ'ল সুঅলিণ্ডৰ পৰা সুনীলৰ সুনীলৰ পৰা গৈ পেলাই তোমাৰ হাওঁফাওঁ দি দিব হাওঁফাওঁ শোধন কৰিব কাৰ্বন ডাই অক্সাইড বাহিৰ কৰি দিব এইটো হৈছে তেজৰ তোমাৰ কি হয় পৰিবহন প্ৰক্ৰিয়া মানুহৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ ক্ষেত্ৰত ঠিক আছে একেটা বস্তু লিখিছোঁ বায়ু তোমাৰ ইয়াত চোৱা বায়ুমণ্ডলৰ পৰা নাক আৰু মুখেৰে বায়ু গ্ৰহণ হয়নে হাওঁফাওঁৰ বায়ুকোপত তোমাৰ বায়ু সংগ্ৰহ এইটো বায়ুকোপত বায়ু সংগ্ৰহ হ'ল বায়ুৰ পৰা অক্সিজেন তেজৰ হিমোগ্লোবিনৰ দ্বাৰা শোষণ অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ বাওঁ অলিণ্ডত প্ৰৱেশ কৰিলে তাৰপিছত হৃদযন্ত্ৰৰ উপৰি অংশ সংকোচন এই উপৰি অংশ সংকোচন হ'ল আৰু O2 তেজ বায়ু নীলত প্ৰৱেশ আৰু বাওঁ নীলৰ সংকোচনৰ জৰিয়তে O2 অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশ দেহকোষলৈ প্ৰেৰণ মাইট্ৰকণ্ড্ৰিয়াত কি হ'ল মাইট্ৰকণ্ড্ৰিয়া শক্তি উৎপন্ন লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হীৰাই সুঅলিণ্ডত প্ৰৱেশ আৰু সংকোচনৰ পাছত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ বাওঁ নীলত আৰু বাওঁ নীলৰ পৰা হাওঁফাওঁলৈ তোমাৰ কাৰ্বন ডাই অক্সাইডযুক্ত তেজ তোমাৰ প্ৰেৰণ কৰিলে হাওঁফাওঁলৈ তাৰপিছত হাওঁফাওঁৰ পৰা পুনৰ বাহিৰ কৰিলে হাওঁফাওঁৰ পৰা আকৌ কি হ'ল বায়ুলৈ কাৰ্বন ডাই অক্সাইড বাহিৰ কৰিলে অ'কে কিবা কুৱেশ্যন আছে এই প্ৰক্ৰিয়াটো কিন্তু পৰীক্ষাত আহিব এইটো আঁকিবলৈ কাৰণে SLCত এইটো মেট্ৰিকত পৰীক্ষাত আঁকিবলৈ আহিব আৰু ইয়াৰ পৰিবহন ব্যৱস্থাটোৰ বিষয়ে লিখিবলৈ কাৰণে আহিব ঠিক আছে হ'ব হা এইটোৱে হৈছে চাৰ্কুলেশ্যন এইটো মই আঁকিবলৈও দিম তোমালোক এক্সামত আৰু কি ক'বলৈ দিম এইটো এই প্ৰক্ৰিয়াটো লিখিব দিম এইকেইটা লিখি ল'বা অ'কে থেংক ইউ